জব ফ'কাছ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি বহুত দিন পিছত এটা ভিডিঅ' লৈ আহিছোঁ। মাজত ভিডিঅ' দিবলৈ পৰা নাছিলোঁ কাৰণ ব্যক্তিগত প্ৰব্লেম থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। চ' আজিৰ পৰা কণ্টিনিউ ভিডিঅ' পাই থাকিব। শিক্ষাৰ লগত জড়িত যিমান ইম্পৰ্টেণ্ট টপিক আৰু যিমান ইম্পৰ্টেণ্ট ন'টিছ আহিব গোটেইখিনি বস্তু এটা এটাকৈ বুজাই দিবলৈ চেষ্টা কৰিম। চ' আজি আমাৰ ভিডিঅ'টো মূল উদ্দেশ্য হৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন। এইবাৰ DEE ফালৰ পৰা আগতে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এটা এটাকৈ ওলাব। যোৱাৰ যেনেকুৱা প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতহে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল, এইবাৰ সেইটো DEE কাম কৰা নাই। এইবাৰ আগতীয়াকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। চ' আপোনালোকে নিশ্চয় গম পাইছে, নিশ্চয় দেখা পাইছে 14 তাৰিখৰ পৰা 24 তাৰিখলৈ মাত্ৰ 10 দিন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু 9:30 পৰা 6টা বজালৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ক'ত হ'ব? এইটো খানাপাৰাত হ'ব। চ' সকলোৱে এইটো নিশ্চয় গম পাইছে। ইয়াতে কোনটো ডিষ্ট্ৰিক্টত কোনদিনা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ইয়াতে গোটেইখিনি লিখা আছে। কামৰূপ মেট্ৰ' আৰু ৰুৰেল এইটো হ'ব 14 তাৰিখত, 15 তাৰিখত হ'ব বৰপেটা আৰু দৰং, 16 তাৰিখত হ'ব গোৱালপাৰা নলবাৰী। এনেকুৱাকৈ গোটেইখন ডিষ্ট্ৰিক্ট কোনটো তাৰিখত কোন কোন ডিষ্ট্ৰিক্ট আছে আপোনালোকে নিশ্চয় চাই ল'ব পাৰিব ইয়াৰ পৰা। এইটো বঙাইগাঁও আৰু ধুবুৰী আছে 18 তাৰিখত। তো নিশ্চয় এইটো বহুত ভাল হ'ব কাৰণ ইয়াৰ মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আহিব। আৰু ইয়াত কৈছে অল মানে গোটেইখিনি বস্তু অৰিজিনেল ল'ব লাগিব। অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ, কপি অফ অৰিজিনেল এপ্লিকেশ্যন, আমি যিটো এপ্লিকেশ্যন কৰিছোঁ সেইটো অৰিজিনেল লৈ যাব লাগিব। আৰু চেল্ফ এটেষ্টেড ফটোকপি এটা ল'ব লাগিব। গোটেইখিনি মানে এইটো আৰু 9টা বজাৰ আগতে যাই তাতে উপস্থিত হ'ব লাগিব। মানে মৰ্ণিং শ্বিফ্টৰ যিটো ভেৰিফিকেশ্যন হ'ব আৰু আফটাৰনুন যিটো পিছত হ'ব তেতিয়া মানে 1:30 বজাৰ আগতে মানে উপস্থিত হ'ব লাগিব। তো ইয়াতে মানে গোটেইখিনি বস্তু ইয়াতে দিয়া হৈছে। আপোনালোকে এই মানে ন'টিছখন এবাৰ ভালকৈ নিজে পঢ়ি চাই ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ এই চেনেলটো নতুন নতুন ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। আৰু আজিৰ পৰা সদায় ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম আৰু কাট অফ সম্পৰ্কেও ভিডিঅ' আহিব। কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব, আনুমানিক এক্সপেক্টেড কাট অফ আমি লৈ আহিম। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।